আমি আজি আহি পাই গ'লোহি মাহঁতৰ ঘৰ আৰু বেবীয়েক পাইনা ঘৰলৈ আহি পিনি তত নাইকিয়া কৰি আছে। আজি আমি আহিছোঁ কেলৈ দেখা কৈ দিয়া পিঠা বনাবলৈ ন কি পিঠা ভাপত দিয়া পিঠা আৰু এতিয়া আমি বনাম কেনেকৈ বনাম দেখাই যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো চাব স্কিপ নকৰিব। ভাপত দিয়া পিঠা বনাবৰ কাৰণে এতিয়া আমি কুকাৰ ৰেডি কৰি ল'লোঁ। ইয়াত গৰম পানী দি থৈছোঁ, উতলিলে মানে পিঠা বনাব আৰু মায়ে অলপমান আগতীয়াকৈ যোগাৰ কৰি থৈছিলে। এতিয়া ধুনীয়াকৈ বনাইছে, বনোৱাৰ লগে লগে হওক আৰু তাৰপিছত আমি চাহ একাপ চবেই খাই ল'ম। খাই পিনি বাকীখিনি কাম আৰম্ভ কৰিম, কাৰণ কেলৈ 200-250 পিঠা বনোৱা মামুলি নহয় কিন্তু দেই। আৰু ইয়াত মায়ে মিক্স কৰিছে কি ক'ম, নাৰিকলৰ গুড়ি আছে আৰু চেনি আছে আৰু চাউলৰ গুড়ি সৈতে মিক্স কৰি পিনি এই পিঠা বনাইছে। আপোনালোকৰ যদি মানে বেলেগ কিবা দিব মন যায় তেতিয়াবা খিচমিচ বা বাদাম এনেকুৱা ধৰণৰ কিবা দিব পাৰে। পোৱালি যে ইমান দিগদাৰ নহয়, আৰু ময়ো এতিয়া বনাবলৈ লাগি গ'লোঁ, কাৰণ কেলৈ ৰখি থাকিলেতো নহ'ব। ইমানখিনি পিঠা বনাব আছে, কেতিয়াবা হ'ব তাৰ ঠিকনা নাই। সেইটো কাৰণে চবেই কামত লাগি গৈছোঁ আৰু লাহে লাহে। আৰু প্ৰথমবাৰৰ বাবে যদি আপোনালোকে মোৰ এই চেনেলটো চাইছে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এতিয়া এই পিঠাটো বনাবলৈ বেছি টাইম নালাগে কিন্তু দেই, খুব বেছি 1 মিনিট বা 2 মিনিটতে পিঠা হৈ যায়। এটা চাইডে অকল মানে বনাই থাকিলে বহুত টাইম লাগিব কাৰণে মই 2টা কুকাৰ পাতি ল'লোঁ, দুফালে 2টা, আৰু এফালে এটা মানে নমাওঁ মানে ইফালেতো হৈয়ে যায়। সেনেকুৱা টাইপতকৈ বনালোঁ। আৰু মোবাইলটো মানে পৰি থাকিলে তললৈ, সেইটো কাৰণে বৰ দিগদাৰ মানে ভালকৈ যদি থৈ নলওঁ। আৰু মায়ে আকৌ মানে কুকাৰৰ ভিতৰতে মানে এনেকৈ এই ষ্টেণ্ডটো ভৰাই পিনি দি হুইচেল মৰাব বোলে। আৰু এনেকুৱা পিঠা মই খাই নাপাওঁ, আজি খাইছোঁ এনেকৈ হুইচেল মাৰি দিয়া। খাই পিনি বহুত ভাল লাগিলে। আমাৰ ল'ৰাটোৱে খাই যে কিমান ভাল পালে নহয়, এনেকৈ কৈ আছে আৰু লাগে আৰু লাগে। আৰু মই এতিয়া দেখিছেনে 2টা কুকাৰত একদম ধমাধম ইফালে নমাইছোঁ ইফালে দিছোঁ এনেকৈ কৰি আছোঁ। আৰু আপোনালোকে যদি মোৰ এনেকুৱা পিঠা খাব মন যায় একদম কমেণ্ট এটা কৰি দিব।